সুপ্ৰভাত আপোনালোকৰ কেনেকুৱা খবৰ মোৰ বাৰু ভালে মই স্কুল গৈ থাকোঁ যে সেইকাৰণে মই মানে বেছি ভিডিঅ' বনাই থাকিব নোৱাৰোঁ মোক কিন্তু আজিহে লগ পাইছে ন এতিয়া আমি আম খাবলৈ বৰমাহঁতৰ ঘৰলৈ যাম আৰু তেতিয়া ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব স্কিপ নকৰি পেলাই আৰু ভাল লাগে যদি লাইক আৰু শ্বেয়াৰ কৰি দিব কমেণ্ট কৰিব নাপাহৰিব ভিডিঅ'টো আৰু ব'লক ভিডিঅ'টো মাজলৈ যাওঁ 4, 3, 2, 1. মামা আমি আম খামগৈ ব'লা আম খাম নি অঁ আম খাব যাব লাগিব এই লাওটো ক'পা আনিলা ক'পা কাটিলা এইটো লাও আইতাৰ ঘৰলৈ গৈছিলোঁ যে আমি অঁ ঘৰলৈ যাওঁতে আইতাই দিছিলে অঁ মামাই কি বুলি কয় তোমাৰ এইটো জাতিলাও অঁ ঘৰতে লাগিছিলে আমাৰ তেজপুৰৰ ঘৰত আইতাই লগাইছিলে অঁ তাকে বোলো ইমানটো লাওনো অকলে কেনেকৈ খাম তাকে বৰমাহঁতৰ ঘৰত অকণমান দিওঁগৈ তাৰপিছত আমি আৰু ৰাতিলৈ আজি মাছৰ লগত খাব লাগিব মাছৰ জোল বনাই বিলাহী আৰু লাওৰ লগত এয়া আম খাব যাবা ক'ত যাবা বৰমাহঁতৰ ঘৰত অঁ আমটো কোনে পাৰিব এই আমাৰ ওচৰত খোৱা এটা আছে যে সেইটোৱে পাৰিবা ব'লা এইখিনি বৰমাহঁতৰ ঘৰলৈ লৈছোঁ আৰু এইখিনি থৈ দিওঁ ফ্ৰিজত পিছত খাব পাৰিম দেই অঁ ব'লক আমি এতিয়া আম খাব যাওঁ ব'লক আমাৰ বৰমাহঁতৰ ঘৰলৈ যাবলৈ শৰাইঘাটৰ দলং পাৰ হৈ যাব লাগে শৰাইঘাটৰ দলংখন ব'লক দেখাই দিম এই আছে শৰাইঘাটৰ দলং এইডাল আম গছ এতিয়া কেনেকৈ পাৰিম নাজানো আৰু আমটো লাগি থকা দেখাই নাই দেখোন তথাপি খাব লাগিব আৰু আম লাগি আছে আৰু সেয়া আপোনালোকে দেখিছে নেকি আজিকালি আমবিলাক কমকৈ লগা হৈছে কিয় জানো নাজানো আৰু এই দেখিছা দে উঠ আম খাবলৈ আম নাখাওঁ বল কান্দে বল পাগল আম হা অঁ তাকে এয়া কাচি লৈছোঁ আম পাৰিবৰ কাৰণে পাৰিম নে নোৱাৰিম নাজানো আৰু ডাংবাৰীডাল বিচাৰি আছোঁ এই ওখ ইমান ওখ আমডাল চাওকচোন ইমান ওখ আম কেনেকৈ পাৰিম আৰু জানো আৰু কি হয় কি কৈছা কি খাই আছা ক'ত ইমান সৰু ক'ত দুটাই হ'ব বহুত লাগিব চব মানুহ খাব 5টামান লাগিব 5টা হ'লে হৈ যাব এয়া আম আহি গ'ল আমাৰ এতিয়া আম আমি পাম আৰু ভালকৈ ধুই লওঁ এই আমৰ আঠা খজুৱাই দেই হ'ব চাইছে ৰে মুঠলি কোৱা আজি কি কয় আম টেঙা লগত কি ভূত কি ভূত বুলি কোৱা জলকীয়া নে জলকোৱা জলকীয়া আমি শুদ্ধ নহ'লেও এয়া কোনোবাই খাব নোৱাৰিলে নাই আৰু বাই মোৰ ৰিক্স নাই হেৰিয়ে নহ'ব কি টেঙা নাখাওঁ নেকি এইয়া ভোট জলকীয়া সানি দিলোঁ নিমখটো হৈছে নাই কৰণ খাহি নহ'লে অলপো নাথাকিব এতিয়া তো গাইছ তাৰ বহুত ভোট জলকীয়া খাই দিলে যে সেইকাৰণে তাৰ কান্দিছে চাগে সেইকাৰণে লুকাই আছে লুকাই পিনে কিয় খাই আছে নহ'লে এয়া অত্যাধিক টেঙা এই বছৰত প্ৰথমবাৰ খাইছোঁ আম এনেকৈ কাটি বৰষুণ দি আছিলে এইকেইদিন কেনেকুৱা লাগিছে এয়া ইমান ডাঙৰ আম আমৰ গুটিটো ইমান ডাঙৰ দেখিছেনে আমটো কিমান ডাঙৰ হ'বগৈ গুটি এটা দিয়াচোন না
জ্বলা আছে কেনেকুৱা আছে হা হুম ভালে লাগিছে মোৰটো জ্বলা খাব পাৰিছা নাই পাইছোঁ আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ বাই বাই বাই